নমস্কাৰ বন্ধুসকল, আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ প্ৰাণায়ামৰ কিছুমান নিয়ম। মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে প্ৰাণায়ামৰ কিছুমান বেনিফিটছ, কিন্তু আজি মই আপোনালোকলৈ লৈ আহিছোঁ এই প্ৰাণায়ামৰে নিয়মসমূহ। কাৰণ আমি প্ৰত্যেকটো প্ৰাণায়ামে আমি যদি শুদ্ধকৈ নকৰোঁ তাৰ বেনিফিটছ পোৱা নাযায়। গতিকে আপোনালোকে প্ৰাণায়াম কৰাটো বেনিফিটছ পাবই শুদ্ধকৈ কৰিলে, কিন্তু এই শুদ্ধকৈ কৰা নিয়মসমূহ মই আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিব লৈছোঁ। চ' প্ৰথমটো প্ৰাণায়ামৰ নিয়ম হৈ গ'ল, আপুনি প্ৰাণায়াম কৰোঁতে পদ্মাসন, সিদ্ধাসন, বজ্ৰাসন, সুখাসনত বহি কৰিলে ভাল হয়। মানে এইকেইটা আসনত বহি কিনে আপুনি যদি প্ৰাণায়াম কৰে তেতিয়াহ'লে আপোনাৰ ভাল হ'ব। আপোনাৰ দ্বিতীয় নিয়মটো হৈ গ'ল, আপুনি যেতিয়া প্ৰাণায়াম কৰিব তেতিয়া আপোনাৰ মন শান্ত, প্ৰশান্ত আৰু একাত্ম হ'ব লাগে। আমাৰ তৃতীয় নিয়মটো হৈ গ'ল, উশাহ কেৱল নাকেৰেহে ল'ব লাগে, তেতিয়া শ্বাস পৰিশোধিত হৈ ভিতৰলৈ যাব। দিনতো নাকেৰে উশাহ ল'লে বেয়াবোৰ নাকৰ বিন্ধাত ৰৈ যায় আৰু শৰীৰৰ তাপমাত্ৰা বা তাপমান সুস্থিৰ আৰু সুব্যৱস্থাপন্ন হৈ থাকে। ইয়াৰ পিছত 4 নম্বৰ নিয়মটো হৈ গ'ল, প্ৰাণায়াম কৰোঁতে যেতিয়া আমাৰ মাজতে ভাগৰ লাগে তেতিয়া পৰৱৰ্তী প্ৰাণায়াম কৰাৰ মাজত 2 বা 3 বা 4 মিনিট আমি দীঘলকৈ উশাহ নিশাহ লৈ বিশ্ৰাম ল'ব লাগে। আনহাতে আমাৰ প্ৰাণায়াম কৰাৰ 5 নম্বৰ নিয়মটো হৈ গ'ল, প্ৰাণায়াম কৰোঁতে আমি সদায় ৰাজহাৰ পোন কৰি বহিব লাগে। কিছুমানে কি কৰে, ৰাজহাৰডাল পোন নকৰাকৈ বহে, যাৰ ফলত আমাৰ উপকাৰতকৈ অপকাৰ বেছি হ'ব পাৰে। গতিকে আপোনালোকে এই প্ৰাণায়াম কৰোঁতে সদায় ৰাজহাৰ পোন কৰি বহিব। গতিকে বন্ধুসকল, আপোনালোকে এই প্ৰাণায়ামটো সদায় কৰিবৰ কাৰণে যত্ন কৰক, আৰু যাৰ ফলত আপোনালোকে দেখিব যে আপোনালোকৰ দেহৰ যিবোৰ বেমাৰ আছিলে, যিবোৰ ৰোগ হ'বৰ কাৰণে আৰম্ভ হৈছিলে, সেইবোৰ আপোনালোকৰ লাহে লাহে কমি আহিব আৰু আপোনালোকে এটা সুস্থ সবল লাইফ জীয়াই থাকিব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে এই সুস্থ সবল লাইফটো, তেতিয়াহ'লে আপোনালোকে দৈনিক এই প্ৰাণায়াম কৰিবৰ কাৰণে যত্ন কৰক, আৰু আপোনালোকৰ নিজৰ লগতে আপোনালোকৰ ওচৰ চুবুৰীয়া বা আপোনাৰ সমাজখনক এটা সুস্থ জীৱন দিবৰ কাৰণে চেষ্টা কৰক। মোৰ চেষ্টা সদায় অব্যাহত থাকিব, গতিকে তেতিয়ালৈ চাই থাকক আলিয়া ফ'কাছ চেনেলটো, আৰু সদায় সুস্থ থাকক, সুখী থাকক, আনকো সুখী কৰিবলৈ যত্ন কৰক। ধন্যবাদ।